খং উঠে हेलो কি খবৰ আপোনালোকৰ সকলো নিশ্চয় ভালে আছে আজি আকৌ বহু দিনৰ মূৰত ইউটিউবত আকৌ আহি গ'লো এটা ভিডিঅ' দিবৰ কাৰণে আজি ঘৰত তাত লগাব ভাবিছোঁ আপোনালোকক তাত লগোৱাৰ কিছু দৃশ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এয়া চব খুটি চুটি পুতি লৈছোঁ এয়া বৌহঁতৰ ঘৰত আহি গ'লোঁ এইডালক কয় জাপানী আৰু এইবিলাককতো চিনি পায় মহুৰা বুলি কয় হয়নে মহুৰা হয়নে আৰু এইডালক কি কয় এইবিলাক খুটি হয়নে খুটি বুলি কয় আৰু পিছৰখিনি চাই থাকিব গম পাই থাকিব কেনেকৈ এই ইমান তললৈ ভৰাই দিছ যে হাতৰ গাঁঠিটোতে থাকিব লাগিব আঙুলি ফাকতে থাকিব লাগিব এইটো এনেকৈ কৰিব লাগিব এডাল দেখিছেনে কি ধুনীয়াকৈ কৰিছে ইফালে গৈ এনেকৈ ভৰাব ময়ো শিকি আছোঁ আপোনালোককো শিকাম আজি কেনেকৈ তাঁতখন শিকিব লাগে এয়া মই লাহে লাহে এনেকৈ টানি আছোঁ মই কি কৰিব লাগিব একো কৰিব নালাগে ধুনীয়াকৈ দুডাল হলি মাৰি হেৰি কৰি লোৱা হৈছে ইফালে মই টানি আনি আছোঁ এয়া বৌ আৰু মই আহি পাই গ'লোঁ অ' মামা এইটো এতিয়া মই ভৰাব নোৱাৰিছোঁ নহয় এইটো এনেকৈ কৈ পাকটো এনেকৈ কৈ দি দিয়ে এই দিয়া এইটো এনেকৈ কৰি ভৰাই দিব কাৱনী আনিছে অঁ মাহেঁতি কিমান কাৱনী আনিম মামা হা 3 বিঘা 10 কাউনী নে 15 কাউনী 3 বিঘা 15 কাউনী এয়া আমাৰ বৌ দেই লাহে মানে তেওঁ আৰু ট্ৰেইনাৰ নিচিনাই হৈছে অলপ চলপ এইফালে আমাৰ শিপিনী অথনিৰ পৰা বহুত হেৰি কৰি আছিলে যে কামত লাগি আছিলে সেইকাৰণে চাহ খাই লৈছে আৰু এইফালে এগৰাকী বাইদেউ দেখিছেনে একদম পূৰা হাঁহি একদম অথনিৰ পৰা বহুত হেৰি কৰিলে যে সেইকাৰণে খাই আছে দেখিছেনে অঁ দিয়া কল এটা দিয়া এয়া বৌয়ে চাহ ৰেডি কৰিলে আমি এতিয়া হোৱাৰ পাছতে আৰু চাহৰ পৰ্বটো কৰি লৈছোঁ এই দুজনী হৈছে মোৰ ভতিজা আৰু ইহঁতৰ ঘৰতে আজি আমি তাঁতখন লগাইছোঁহি মা আৰু বৈ লাগি আছে সেইফালে ইমান ৰ'দ দিছে ৰ'দত মানে একদম পূৰা এই কাপোৰ চাপোৰ লৈ ল'ব লগা হৈছে আৰু ইহঁত দুজনীক মই মানে মোৰ ভিডিঅ'টো ওলামকৈ বাট চাই আছে সিহঁতক মই চিনাকি কৰি দিছোঁ আপোনালোকৰ লগত এয়া হৈছে মোৰ ভতিজা নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী হৰ্ষিতা মহন আৰু তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম পাহি মহান অঁ আৰু ভিডিঅ'টো আগলৈকে চাই থাকিব কেনেকৈ তাঁতখন লগাইছোঁ কি কৰিছোঁ আপোনালোকক শিকাইছোঁ আচলতে আপোনালোকে যদি মানে জানিব বিচাৰে তাঁতখনৰ বিষয়ে তেতিয়া এই ভিডিঅ'টোৰ পৰাই আপোনালোকে জানিব পাৰিব অলপমান হ'লেও অভিজ্ঞতা এটা পাব আৰু এইটো ভিডিঅ'ৰ পৰা যিমান পাৰোঁ আপোনালোকক দেখাইছোঁ মই সঁচা কথা ক'বলৈ গ'লে ময়ে নাজানো তাঁতৰ বিষয়ে তথাপিও মানে ভিডিঅ'টোৰ জৰিয়তে যাতে তাঁতখনৰ কি কথানো কেনেকৈ নিব লাগে সেইবিলাক মই আচলতে ভিডিঅ'টোতে সাঁচি ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাব বুলি ভাল পাব বুলি আশা কৰিলোঁ এইডাল কি জানেনে আপোনালোকে এইডাল হৈছে ৰাজভৰা আৰু যিডালৰ সহায়ত মানে আপুনি কেনেকৈ টানিব পাৰিব ময়ো ইমান ভালকৈ নাজানো ৰাজভৰা বুলিও জানো যদি ইয়াৰ সঠিক নামটো আপোনালোকে জানে মোক কমেণ্টত জনাব হা আৰু দেখাম আপোনালোকক এইডালে কেনেকৈ কি কৰে এনেকৈ ভৰোৱা পিছত খুঁটাকেইটা অঁতৰাই খুঁটাটোৰ ঠাইত এইডাল ভৰাই দিয়া হ'ল এইডাল মই কি বুলি কয় ডাংমাৰি আৰু এনেকৈ ধৰি আছে এইডালত এতিয়া চিৰি এপাত আৰু এইডাল হলি বুলি কয় হলি মাৰি এইখনক কয় ৰাজ যিখনত মই আপোনালোকক দেখাইছিলোঁ যে ৰাজভৰাডাল সেই ৰাজভৰাডালে ইয়াত ভৰাই যাব ইফালে এনেকৈ কৰি সমান কৰি ল'ব এনেকৈ কৰি এইকেইডাল যে দেখিছে এইকেইডাল ভৰাই যাব দে
এনেকৈ ফনিয়াই মানে ইয়াৰ য'ত ভাঙে নমা ফনিয়াই এইটো ভাঙি এনেকৈ চলাই নি থাকিব। এইটো কোৱা হয় তাত চলোৱা বুলি। সেইকাৰণে ঘৰত বোৱা গামোচাই হওক বা ঘৰত বোৱা ৰুমালেই হওক ইয়াৰ কিন্তু বহুত মূল্য আছে। লাষ্ট পৰ্ব এইটো এনেকৈ মেৰিয়াই বাইদেউ মাছটো আমাৰ পিছাই দিয়কচোন। অঁ মেৰিয়াই আনি আছে। এইটো মেৰিয়াওঁতে আচলতে বহুত সাৱধান হ'ব লাগে। এইটো আৰু যদি অকণমান ভালকৈ নেমেৰিয়াই তেন্তে হ'লে এংকেটি বেংকেটি হৈ যাব পাৰে, হয়নে? আজি তাঁত লগাই হৈ গ'ল এতিয়া, আৰু আজি ব্লগটো ইমানতে এণ্ডিং কৰিছোঁ। কাৰণ তাঁত লগোৱা গোটেই পদ্ধতিটো আপোনালোকক দেখালোঁ। এই পদ্ধতিটো আপোনালোকে কিমানখিনি শিকিব পাৰিব নাজানো, হ'লেও দেখাইছোঁ কাৰণ মোৰ নিজৰো সুবিধা হ'ব পাছত এই তাঁতখনৰ ভিডিঅ'টো ৰাখিলে মানে। ঠিক আছে, আকৌ পিছত লগ পাম। কিমান দিনৰ মূৰত লগ পাম সেইটো নাজানো। আজিলৈ আহিছোঁ, বাই বাই। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই কৈ দিয়া। বাই বাই।